আজি 5 জুন তাৰিখ আৰু আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই যে গছৰ পুলিটো আমি আজি এই গছৰ পুলিটো ৰোপণ কৰিম। আমি গছৰ পুলিটো উঠাই ল'লোঁ, এতিয়া ৰুব লাগে। আহক এতিয়া আমি গছ পুলিটো ৰোপণ কৰোঁগৈ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই গছপুলিটো ৰোপণ কৰিলোঁ আৰু এইখিনিতে মই এখন গছৰ বাগানেই কৰিম বুলি ভাবিছোঁ বা ৰুইছোঁ। এইফালে গোটেই গছ লগাম, যিহেতু আমাৰ এই গছৰ মূল্য পৰিৱেশত বহুত আছে, গতিকে গছ থাকিলেহে মানুহ থাকিব, সেইকাৰণে গছ ৰুব লাগিব। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি এই গছৰ পুলি ৰোপণ কৰিলোঁ। গছ থাকিলেহে মানুহ থাকিব, সেয়ে সকলোৱে আমি একেলগে গছ পুলি ৰোপণ কৰোঁ আৰু আমাৰ পৰিৱেশক আমি নিজে বচাই ৰাখোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।